সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৰুদ্ৰসিংহ উদ্যানত। বহু বিৰতিৰ অন্তৰত এই উদ্যানখন খুলিছে, সেয়েহে আজি আপোনালোকক আমি এই উদ্যানৰ ভিতৰত সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আদৰি লৈ যাব। আপোনালোকৰ নাম? আপোনাৰ? আমাৰ উদ্যানত এতিয়া পোনপ্ৰথমবাৰৰ বাবে আপোনালোকক লৈ যাম মুখা মিউজিয়ামলৈ। আহক। মুখা মিউজিয়ামলৈ যোৱাৰ আগে আগে আপোনালোকে পাব শিশু উদ্যানখন, আৰু শিশু উদ্যানলৈ সোমাওঁতে আমাৰ ইয়াত থাকে আমাৰ ককাইদেউ পুলিন্দা আৰু সকলো। আৰু আমাৰ নমস্কাৰ দিয়াটো এটা পৰম্পৰা, আৰু আমি অসমীয়া হিচাপে যিহেতু সকলোকে আমি নমস্কাৰ জনাওঁ, যাতে সকলোৱে গম পায় অসমৰ মানুহবোৰ খুব সহজ সৰল অতিথিপৰায়ণ, সেইকাৰণে আমি আচলতে নমস্কাৰ দিয়া হয়। আৰু উদ্যানখন জয়সাগৰ পুখুৰীটোৰ কাষতে অৱস্থিত। সকলোৱে জানে সেই জয়সাগৰ পুখুৰীটো হৈছে এছিয়াৰ আটাইতকৈ সৰ্ববৃহৎ পুখুৰী। ৪৫ দিনৰ ভিতৰত মানুহে খন্দাইছিল, আৰু ১২,০০০ পাইক, অৰ্থাৎ আজিকালি যি শ্ৰমিক আছে তেতিয়া সেই শ্ৰমিকসকলক পাইক বুলি কোৱা হৈছিল। ১২,০০০ পাইকে খান্দিছিল আৰু ১,০০০জন ব্ৰাহ্মণৰ নামত উৎসৰ্গা কৰিছিল। ইয়াৰ পিছত মুখা মিউজিয়াম আছে, আৰু এটা আমাৰ পুৰণা পইচাসমূহ ইয়াত ৰখা হৈছে, পুৰণা পইচাসমূহ সংৰক্ষণ কৰা এটা মিউজিয়াম আছে। একলেণ্ড টাইপৰ হ'ব, তেওঁলোকে ইয়াতে টাইপৰ চলাব পাৰিব, যোনটো বোট থাকে ন। আমি যাম মিউজিয়ামৰ ভিতৰলৈ, আৰু কি কি আছে কি কি নাই আমাৰ মিউজিয়ামত আমি চাই ল'ম। আহক। মিউজিয়ামৰ ভিতৰত সোমাওঁতে এখন আপোনালোকে শিৱৰ মুখা পাব। শিৱৰ কেইবাটাও ৰূপ থাকে, তাৰ ভিতৰত এই ৰূপটো মানে অন্যতম। ৰহমান, আহক আমি কাৰেঞ্চি কালেকশ্যনখিনি দেখাওঁ। এয়া আমাৰ কাৰেঞ্চি কালেকশ্যন হয়। এয়া আপোনাৰ 1947ৰ পৰা 2022লৈকে ৰিপাব্লিক ইণ্ডিয়াৰ যিমানখিনি কইনছ ওলাইছিলে তাৰ কালেকশ্যন আপোনাৰ এয়া। কইনছখিনি কালেক্ট কৰিছে এজন আফতাব হুছেইন। এইটো মোৰ নিজৰ কালেকশ্যন হয়, মানে 15 বছৰৰ পৰা মই কালেকশ্যন কৰি আছোঁ। মই ৰিপাব্লিক ইণ্ডিয়া, মোগলছ, আহোম মানে প্ৰত্যেকটো কইনছৰ মানে সংৰক্ষণ কৰোঁ। এইটো মোৰ হবি আৰু মোৰ চখ হেৰি টাইপ। আগৰ পৰাই আছে মোৰটো। মই শিলিগুৰি এটা মিউজিয়ামতো মই দিছোঁ, আৰু এই অসমৰ প্ৰথম মিউজিয়াম মানে ইয়াতে দিছোঁ এতিয়া বৰ্তমান। এইটো ইয়াত মানে মোৰ নিজা কালেকশ্যন দিছোঁ মই ইয়াত। এই 10টা হৈছে 1947 চনৰ পৰা 2022 চনলৈকে। 2022 চনলৈকে ৰিজাৰ্ভ বেংকে যিমানখিনি মেটেলছত, যিমান মানে ডেটত, যিমান মিনিটত মানে যিবোৰ কইনছ বনালে, কোনবোৰ বন্ধ হ'ল, তাৰপাছত কোনটো হ'ল, ইয়াৰ সম্পূৰ্ণ তথ্য আৰু মানে সম্পূৰ্ণ কইনছখিনি আছে। দেখিব আৰু এটা বস্তু দেখিব, আপোনাৰ প্ৰায় মই 22টামান কোৱালিটিৰ যিবোৰ কইনছ 10 পইচা 20 পইচা, এই স্কেনাৰ কোড দিছে না, ইয়াত স্কেনিং কৰিব পৰা ইয়াত ব্যৱস্থা এটা কৰি দিছোঁ। এই স্কেনিং কৰি দিয়াৰ লগে লগে ইয়াৰ সম্পূৰ্ণ ডিটেইলছ PDF টাইপত ওলাব, আৰু ইয়াৰ লগতে এটা ভিডিঅ' ওলাব যে 20 পইচা 1968 to 71লৈকে যিমানকেইটা 20 পইচা বনিছিলে, কোনকেইটা মিনিটত বনিছিলে, কিমান চনত বনিছিলে, ইয়াৰ সম্পূৰ্ণ তথ্যটো ইয়াত পাই যাব। এইটো স্কেনিং কৰি দিয়াৰ লগে লগে এইটো অকণ ইজি প্ৰচেছ কৰি দিছোঁ মই। আৰু এই চিষ্টেমটো অসমত মানে কোনো মিউজিয়ামত নাই, বৰ্তমানলৈকে কোনো মিউজিয়ামত নাই। ইয়াতে এটা মুখা মিউজিয়াম হ'ব, মুখা শিল্পৰ। আপোনালোকে জানে যে নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এয়া এক অনবদ্য অৱদান। 15 শতিকাৰ আৰম্ভণিৰ পৰাই মুখাই বৰ্তমানৰ পৰ্যন্ত বিকাশ লাভ কৰি আহিছে। আৰু মেইনলি আমি যদি মুখা শিল্পৰ কথা কওঁ, মাজুলীৰ সামগ্ৰী সত্ৰৰ কথাই আমি জানো, আৰু সেই সামগ্ৰী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামী দেৱে 2003 চনত মুখা শিল্পৰ কাৰণে সাহিত্য একাডেমী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেই তেতিয়াৰে পৰা মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাবৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে। আমি জানো যে মুখাসমূহ মেইনলি 3টা প্ৰকাৰে নিৰ্মাণ কৰা হয়। আমি যদি চাওঁ, পোনপ্ৰথমে মুখাৰ ভিতৰত আমি যদি চাওঁ, আমাৰ হনুমানৰ মুখাখন মুখাৰ অন্তৰ্গত। তাৰপৰা লৰ্ড কৃষ্ণ তেখেতৰ মুখাখনো মুখাৰ অন্তৰ্গত। তাৰপিছত তেখেতৰ বাহন গৰুড পক্ষীৰ মুখাখনো মুখাৰ অন্তৰ্গত। আৰু মুখাসমূহ নিৰ্মাণ কৰাৰ যিটো পৰম্পৰাগত নিৰ্মাণ শৈলী, সেই পৰম্পৰাগত নিৰ্মাণ শৈলীটো পোনপ্ৰথমে 3-4 বছৰীয়া এটা জাতি বাঁহ কাটি অনা হয়। পোনপ্ৰথমে জাতি বাঁহটো কাটি আনি যাৰ যিটো ক্ৰেকটাৰ হ'ব সেই সাইজটো অনুসৰি ইয়াৰ শেপ বনোৱা হয়। তাৰ পাছতে ইয়াত কটন কাপোৰৰ এটা প্ৰলেপ দিয়া হয়,
পতন প্ৰলেপৰ ওপৰতে 4 ভাগ গোবৰ মাটিৰ লগত 1 ভাগ কুমাৰ মাটি সান মিহলি কৰি এই ৰূপটো দিয়া হয় আৰু এতিয়া যিহেতু ইয়াত কেমিকেল দি ইউজ কৰিছে পেইণ্টটো সেই সময়ত শংকৰদেৱৰ সময়ছোৱাত বা 15 শতিকাৰ সময়ছোৱাত শংকৰদেৱৰ প্ৰথম নাট চিহ্ন যাত্ৰাত কি কৰিছিল তেওঁলোকে বিভিন্ন গছৰ প্ৰাকৃতিক উপাদানৰ পৰা ৰংটো প্ৰস্তুত কৰিছিল যেনেধৰণে গছৰ গুটি গছৰ বাকলি হেঙুল খাইতাল হেঙুল মিন্স ৰঙা খাইতাল মিন্স হালধীয়া তাৰ পৰা মাটি চাকিৰ পৰা যিটো ছাই উৎপন্ন হয় সেই ছাইটোৰ পৰা ইয়াৰ পেইণ্টটো প্ৰস্তুত কৰিছিল আৰু এইবিলাক হৈছে মৰাপাত এই মৰাপাতবিলাকৰ পৰা ইয়াৰ চুলিবিলাক নিৰ্মাণ কৰা হয় হয় তাৰপিছতে আমি যিটো ক'লোঁ চুটিমুখা মুখমুখা অন্তৰ্গত এইখিনি পৰে আৰু চুটিমুখাত পৰে আমাৰ তাৰকা আকাশৰ ৰজা তানো এজন সোমাই লৈ পৰিৱেশন কৰিব পাৰে সেইখিনিক বৰমুখা বা চুমুখা বুলি কোৱা হয় সেইখিনিৰ ভিতৰত আমাৰ দশভুজা ৰাৱণৰ কথা ক'ব পাৰোঁ তাৰপিছত বকপক্ষী বা বকাসুৰৰ কথা ক'ব পাৰোঁ হয় তাৰপৰা এয়া হৈছে আমাৰ বিষ্ণুৰ চতুৰ্থ অৱতাৰ নৃসিংহ বা নৰসিংহ এখেতে দুষ্টক দমন আৰু শান্তক পালন কৰাৰ উদ্দেশ্যে ৰূপটো ধাৰণ কৰিব লগা হৈছিল আৰু হিৰণ্যকশিপুৰক বধ কৰিছিল হয় তাৰপৰা এয়া হৈছে আমাৰ মোহিনী অৱতাৰ বিষ্ণুৰ মোহিনী ৰূপ ধৰি পেলাই এইটোৱে তেওঁ প্ৰতিফলন কৰিব ঘটাব বিচাৰিছিল যে নাৰী এক সৃষ্টিও আধাৰ ধ্বংসৰো আধাৰ নাৰীয়ে এটা ইচ্ছা কৰিলে জাতিও গঢ়িব পাৰে আৰু সেই কথাটোকে শিৱক দেখুৱাবৰ কাৰণে তেওঁ এই সৌন্দৰ্য ৰূপটো ধাৰণ কৰিছিল তাৰপিছত এয়া হৈছে আমাৰ কেশী দৈত্য আছিল কংসৰ সেনাপতি আৰু কেশীক নিৰ্দেশ দিছিল শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে আৰু অৱশেষত গৈ শ্ৰীকৃষ্ণৰ হাতত কেশী দৈত্যই প্ৰাণ হেৰুৱাব লগা হৈছিল হয় তাৰপৰা আমি এফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম জাম্বৱন্ত হৈছে ৰামৰ এজন প্ৰধান ভকত বা ভক্ত আমাৰ জাম্বৱন্ত মিন্স বিয়েৰ মানে ভালুক তেখেতে কি কৰিছিল এটা মণিৰ কাৰণে যিটোৰ নাম আছিল শ্যামন্তক মণি সেই মণিটোৰ কাৰণে 28 দিন শ্ৰীকৃষ্ণৰ লগত ফাইট খেলিব লগা হৈছিল কাৰণ সেই মণিটোৰ এটা ঐশ্বৰিক শক্তি আছিল মাৰি মৰকে সেই মণিটো থাকিলে আক্ৰমণ কৰিব নোৱাৰিছিল বা দীৰ্ঘায়ু হয় তেনেধৰণৰ ঐশ্বৰিক কাহিনী জড়িত হৈ আছিল আৰু অৱশেষত এওঁৰ জীয়েকক জাৱন্তীক শ্ৰীকৃষ্ণলৈ যে শ্ৰীকৃষ্ণ এজন জগতৰ ঈশ্বৰ সেই কথা গম পাই তেওঁৰ জীয়েকক বিয়া দিব লগা হৈছিল আপোনাৰ ভাষ্য শুনি বহুত ভাল লাগিলে আপোনাৰ ঘৰ ক'ত ক'ত থাকিল আপোনালৈ মই ঘনশ্যাম ঘৰলৈ লৈ যাম আৰু এই পাৰ্কৰে এজন ব্যক্তিয়ে আমাৰ ইয়াৰ বিষয়ে সবিশেষ জনাব তো এওঁৰ লগত আপোনাক চিনাকি কৰি দিব বিচাৰিছোঁ হয় ব'লক আপোনালোকৰ ঘনশ্যাম ঘৰটোৰ বিষয়ে চমুকৈ কৈ দিম আহক আৰ্কিটেক্ট তেওঁ ৰুদ্ৰসিংহই আনিছিলে বংগদেশৰ পৰা তেওঁ এজন ইছলামিক মানুহ আছিলে তাৰপিছত তেওঁ কনভাৰ্ট কৰিলে মানে তেওঁ এডেপ্টেড হ'ল হিন্দুজিমলৈ মানে হিন্দু ধৰ্ম তেওঁ ল'লে আপুনি যদি এই ঘৰটো চাই ফ্ৰণ্টত এইফালে যদি চাই ব'লক দেখোঁতে অকণমান ইছলামিক আৰ্হি টাইপৰ লাগে ইছলামৰ প্ৰভাৱটো আছে যদি চাই ফ্ৰণ্টত দেখিব ৰামায়ণৰ বৰ্ণনা আছে আমাৰ মংকিয়ে কেৰিং বল্ডাৰ মানে ষ্ট'ন লৈ গৈ আছে দেখিছে সেইফালে তাৰপিছত ব'লক ভিতৰলৈ হয়তো তেওঁলোকে চাগে ইয়াত আমাৰ মছজিদ টাইপৰ লাগিছে আপোনালোকে চাগে গম পাইছে মছজিদ টাইপৰ লাগিছে দেখাত মছজিদ টাইপৰ লাগিছে ভিতৰলৈ যাবতো নিদিয়ে তেতিয়া বাহিৰৰ পৰা আপোনালোকক দেখাই দিওঁ আপোনালোকে ফাৰ্ষ্ট এখন চাইনিজ ৰেষ্টুৰেণ্ট পাব এই উদ্যানৰ ভিতৰতে ইয়াৰ পাছত পাব এখন নাৰ্চাৰী ইয়াত আপোনালোকে ফুল ল'ম বুলি ভাবিলেও ল'ব পাৰিব ইয়াত চেলিং কৰা হয় এতিয়া আমি যাওঁ ব'লক বিহু প্ৰগ্ৰেমৰ ওচৰলৈ পাব এখন দলং এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ আগতে এইটো পূৰা জংঘল হৈ আছিলে মানে পোত খাই আছিলে তাৰপিছত চফা কৰাৰ পাছত এতিয়া চব কি ধুনীয়া হৈ আছে হয় আগতেতো যদি আহিছে দেখা পাইছে চাগে যদি আহিছে
এতিয়া তেওঁলোকে এতিয়াও চাফা কৰি আছে আমাৰ তেওঁলোকে কাম লাগি আছে সম্পূৰ্ণ হোৱাৰ পিছত হ'ব আমাৰ এইটো দেখিব পাব ফ্ৰণ্টত ৰুদ্ৰসিংহ প্ৰতিমূৰ্তি এয়া হৈছে ৰুদ্ৰসিংহ প্ৰতিমূৰ্তি ইয়াৰ পাছতে পুনৰবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ মিচিংসকলৰ লতাচম অসমীয়াৰ স্বাভিমান বিহু